চাৰাহা এপটো যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ মন্তব্যবোৰ শুনাৰ পাছত হোৱা অনুভৱ ঠিক এনেধৰণৰ। नाम तुम्हारा क्या ना जानू मैं, जानना चाहता हूं मैं। नाम तुम्हारा क्या ना जानू मैं, नाम तुम्हारा क्या ना जानू मैं, जानना चाहता हूं मैं। तुम्हारा नाम क्या है ना जानू मैं, तुम्हारा नाम क्या है ना जानू मैं, जानना चाहता हूं मैं, जानना चाहता हूं मैं। नाम तुम्हारा क्या ना जानू मैं অনুভৱটি চালে নিশ্চয় তেনেকুৱাই হ'ব চাগে সকলোৰে, বাট আই হেড চাৰাহা ভাল নাপাওঁ আৰু সেইকাৰণে মই কৰা নাই। যি কি নহওক আপোনালোকে ছেফলি কৰক, কাৰণ যিহেতু আপোনালোকে নাম নাজানে, গতিকে কোনে কি কয় আপোনাৰ প্ৰতি, কোনে কি ভাৱ ৰাখি থৈছে আপোনালোকে নাজানে, গতিকে কেতিয়াবা ভাল আহিব কেতিয়াবা বেয়া আহিব। ভালবোৰক একচেপ্ট কৰক আৰু বেয়াবোৰ হজম কৰক। ধন্যবাদ।